মাতৃত্ব কি আচলতে সেইদিনা বুজি পাইছিলোঁ যিদিনা মোৰ জীৱনলৈ মোৰ এই কণমানি পুতলাটো আহিছিল আৰু সি অহাৰ পৰাই সকলোবোৰ সলনি। আচলতে আগতে মোৰ মাও মোক এনেদৰে তুলি তালি ডাঙৰ দীঘল কৰিছিল, কিন্তু সেইখিনি দুখ কষ্ট হয়তো তেতিয়া অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া যেতিয়া মোৰ এই কণমানি পুতলাটো মোৰ জীৱনলৈ আহিল, এতিয়াহে বুজি পাইছোঁ মাতৃ এগৰাকীৰ দুখ কিমান কষ্ট সহ্য কৰিব লগা হয়। এতিয়া যে সময়বোৰ মোৰ মতে নহয়, মোৰ এই কণমানিটিৰ মতে চলে। সি শোৱাৰ সময়ত শোৱা, তাৰ সাৰ পাই থকা আৰু তাৰ খেলা সময়ত মই তাৰ খেলৰ লগৰী। আচলতে ভগৱানে এটা বেলেগ শক্তি দিয়ে নহয়নে মাতৃসকলক, কণমানিটি তুলি তালি ডাঙৰ দীঘল কৰিবলৈকে। কিমানবোৰ যে আচলতে এগৰাকী মাতৃয়ে ছেক্ৰিফাইচ কৰিব লগা হয়, সেইখিনি কেৱল এগৰাকী মাতৃয়েহে বুজি পায়। বাকী ভগৱানে মোৰ শুনক ভালে ৰাখক, ভাল মানুহ হোৱা